friends, welcome back to my channel RG Vlogs. So friends, আজি মাঘ বিহু মানে উৰুকা। সো নিশ্চয় সকলোৰে গাত বিহু লাগিছে, মোৰ গাত লাগিছে, অলপ লাগিছে, বেছি লাগা নাই যেহেতু কামখিনি কৰিব পৰা নাই। সো শ্ৰীমতীয়ে দিছে কিবা কাম দিছে, সো সৰু কামখিনি কৰিম আৰু আপোনালোকে নিশ্চয় কাম কৰিছে এতিয়া, গতিকে মই কাম কৰিম, আপোনালোকে কাম কৰক আৰু সকলোকে মাঘ বিহুৰ মানে আন্তৰিক শুভেচ্ছা জনাইছোঁ সকলোকে। আৰু তেতিয়াহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আপোনালোকেও কাম কৰি থাকক, ময়ো কাম কৰোঁ। গতিকে তাৰ মাজতে মোৰ ভিডিঅ'টো চাবলৈ নাপাহৰিব আৰু যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়া আপোনালোকে লাইক দিব আৰু ধুনীয়া কমেণ্টবিলাক দিবলৈ নাপাহৰিব। তো লেটছ ষ্টাৰ্ট। আমাৰ পূৰা শ্ৰীমতীয়ে ব্যস্ত হৈছে এতিয়া পিঠাগুড়ি খুন্দাত আমাৰ পেহীৰ লগত। আৰু সেইকেইটা হৈছে নাৰিকল। প্ৰথমতে নাৰিকলকেইটাৰ পৰাই আৰম্ভ কৰি দিওঁ, যিহেতু পিঠা বনাব, ইয়াৰ পৰা চিৰা বনাব। শ্ৰীমতীয়ে তামোল কাটি দি আছে, তাৰপিছত এই ডাঙৰ কেইটা কাটিম আৰু তাৰপিছত আনিছিলো মানে 150 টকা দি কিনি আনিছিলো এইটো। ত' লছ হোৱা নাই, ঠিকে আছে। তো শেষত নাৰিকল কাটা হৈ গ'ল আৰু এয়া আমাৰ ওপৰত তামোল গাছ, এয়া গাছ দি আছে। নাই তামোল গাছ একদমেই লগা নাই, নাজানো বোলো কিহৰ কাৰণে লগা নাই। চ' তামোল গাছ বান্ধিব লাগিব খেৰে দি, কিন্তু দেখালৈ চাই থাকিব। এতিয়া আমি খেৰ আনিব যাম। পালোঁ আহি এতিয়া খেৰো খুজি বান্ধিব লাগিব খেৰ। ফাইনেলি তামোল গছত বান্ধিলোঁ এয়া খেৰ, তাৰপিছতে এইফালে বান্ধিলোঁ মধুৰিআম পৰ্যন্ত বান্ধিছোঁ। মানে অকল তামোল গছ নহয়, সকলোতে বোলে বান্ধিব লাগে মানে খেৰ, তেতিয়াহ'লে মানে ভাল হয়, মানে ফল মূল লাগে। গতিকে সেইবিলাক হ'ল আমাৰ পৰম্পৰা কিছুমান, আৰু কিছুমান মানে তাত কাৰণো আছে, বন্ধাৰ কাৰণো আছে, অকল পৰম্পৰা বুলিয়েই নহয়। গতিকে কিছুমানে তেতিয়া আমি যেনেকুৱা যিটো নাজানো, গতিকে পৰম্পৰা হিচাপতে বান্ধি অহা নিচিনা হৈছে। এই পৰম্পৰাবিলাকতো আমি ৰক্ষা কৰিব লাগিব, নহ'লে কোনে ৰক্ষা কৰিব। গতিকে আপোনালোকেও এইবিলাক গছবিলাক ফল মূল বান্ধিব, তেতিয়াহ'লে মানে ফল মূল লাগিব। এতিয়া কাটিম বা মানে পিঠা চুকা বা। আৰু এয়া পিঠা চুঙাৰ কাৰণে মানে বিহুৰ পিঠাৰ কাৰণে চুঙা হেৰি হৈ গ'ল। সময় এতিয়া ৰাতি, আমাৰ মিছেছে পিঠা বনোৱা ষ্টাৰ্ট কৰি দিলে। আৰু কি পিঠা বনাইছে এয়া? তেল পিঠা বোলে। আৰু কি আমাৰ শ্ৰীমতী এয়া পিঠা বনাইছে, এইটো কি তেল পিঠা। তেল পিঠা আৰু ক'ত গ'ল লাৰুবিলাক, ক'ত গ'ল? লাৰু পালে এটা খালোঁ হয়। এয়া হৈছে আমাৰ বিহুৰ সাজ সৰঞ্জাম, আৰু বনাইছে লাৰু ক'ত থৈ দিলে চাগে, বনাই থাক বাৰু। তো ফ্ৰেণ্ডছ, আৰু বিশেষ এটা বস্তু আনিছোঁ, আপোনালোকক দেখুৱাই দিছোঁ। আৰু এয়া হৈছে সেই মানে বস্তুটো যিটো মই আনিছিলোঁ, সেইটো হৈছে আমাৰ টাৱাৰ। কি নাম জানো, মেগা ষ্টাৰ কিবা এনেকুৱা। 5000 লৈছে। বিহু বুলি আনিলোঁ আৰু এইটো এনজয় কৰোঁ। যিহেতু প্ৰয়োজন হয় বহুত কেতিয়াবা এইটো। কেনেকুৱা লাগিছে আপোনালোকে জনাব, চালে এবাৰ। খুব ধুনীয়া চাউণ্ড কোৱালিটি। এইটো কুকাৰ আছে, তাৰপিছতে FM, তাৰপিছতে কি ব্লুটুথ, সকলোবিলাক আছে ইয়াতে। কেনেকুৱা লাগিছে জনাব। ফ্ৰেণ্ডছ, আজিৰ ভিডিঅ'টো ইমানেই আছিলে, আৰু বিহু বুলি ভিডিঅ'টো বনালোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাব, আৰু আপোনালোকে এনজয় কৰক, ময়ো এনজয় কৰি আছোঁ। ওচৰে পাঁজৰে গান বাজনা বাজিছে। তো মাঘৰ বিহু, তো সকলোৰে
বিশেষ উৎসাহ উদ্দীপনা দেখিবলৈ পোৱা যায় এই বিহুটোত। ইয়াৰ বিশেষকৈ বাকী বিহুৰ তুলনাত যিটো ভোগৰ উৎসৱ ভোগালী, তো আপোনালোকে উদযাপন কৰি থাকক আৰু ঘৰৰ মানুহক অলপ সময় দিয়ক। আজিৰ এই বিহুটিত সকলোৱে এনজয় কৰক আৰু সকলোৱে মিলা প্ৰীতিৰে থাকক, তাকেই কামনা কৰিছোঁ। আজিলৈ ভিডিঅ'টো ইমানেই আছিলে আৰু নেক্সট ভিডিঅ'টো আপোনালোকক নিশ্চয় লগ পাম। তো আজিলৈ তেতিয়াহ'লে বাই বাই।